ओ भाई क्या होगा अब व्हाट वी कैन डू यार কি হ'ল তোৰ আজি হিন্দী ইংলিছ চব ওলাইছে যে মা কা 31 মাৰ্চত এটা আছিল তাৰ পিছদিনা এপ্ৰিল ফুল দিনাখনেই 5টা তাৰপিছত 9টা তাৰপিছত 13টা তাৰপিছত 16টা মা কা ইণ্ডিয়া এতিয়াতো চাইনিজো ওলাব চ' আমি ক'ব পাৰোঁ যে চীন ইটালী আমেৰিকা ঘূৰি ফুৰি আহি ভাৰতৰ অসমতেই কৰোণা ভাইৰাছে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে ঠিক কৈছ বে এইবিলাক মানুহৰ কাৰণেই মানৱ জাতিটো শেষ হৈ যাব অসমলৈ যিটো পৰিস্থিতি আহিছে অসমীয়াই শেষ হৈ যাব নেকি একচুৱেলি মই ভুলটো ক'ত জাননে চীনত যেতিয়া কৰোণা ভাইৰাছ প্ৰথম আৰম্ভণি হৈছিল তেতিয়া আমি ভাবিছিলোঁ ভাৰতত নাহে যেতিয়া ভাৰতত হ'ল তেতিয়া আমি ভাবিলোঁ অসমত নাহে যেতিয়া আমাৰ অসমত হ'ল তেতিয়া আমি ভাবি আছোঁ যে আমাৰ জিলাখনত নহয় আৰু আমাৰ জিলাখনত হ'ব তেতিয়া আমি ভাবি আমাৰ গাঁওখনত নহয় আৰু যেতিয়া গাঁওখনত হ'ব তেতিয়া আমি ভাবিম যে আমাৰ ঘৰখনত নহয় এইটোৱে হ'ল আমাৰ মানসিকতা ইমান হেভি কেনেকৈ কৈছ বে মাকা এইটো আমাৰ ৰিপনে কোৱা কথা ৰিপন এতিয়া চাবি হা ইহঁতৰ নিচিনা কিছুমানে যে সদায় চব বস্তু দখল কৰিব বিচাৰে সেই তেনেকৈ ইয়াতে এই বেমাৰটোত আইচলেশ্যনো ভাল ভাল চিটবিলাক দখল কৰি লৈছে এতিয়া যেতিয়া আমাৰ হ'ব তেতিয়া আৰু এই পথাৰত টেণ্ট পাৰি দিব তাতে থাকিবি আৰু এতিয়া হিন্দু মুছলিম এইবিলাক চিঞৰি একো লাভ নাই কৰোণা ভাইৰাছে হিন্দু মুছলিম এইবিলাক বুজি নাপায় এতিয়া অসমে কৰোণা ভাইৰাছৰ হৈ যুঁজ দিব লাগিব একলগ হৈ আছাম ভাৰ্চেছ কৰোণা ভাইৰাছ ৱৰ্ল্ড ভাৰ্চেছ কৰোণা ভাইৰাছ গতিকে চবেই মিলি যুঁজ কৰিব লাগিব তেতিয়া আমি এই ভাইৰাছটোক হৰুৱাব পাৰিম বুজি পালি ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লগা নাই তেনেহ'লে ডিছলাইক কৰিব আৰু কমেণ্ট কৰিব যে কিয় ভাল লগা নাই বা কমেণ্ট কৰিব যে কিয় ভাল লাগিছে থেংক ইউ